আজি বিহুৰ বজাৰ লাগিছে, অলপমান বজাৰত আহিছিলোঁ। মাখিয়তী পাত আৰু কিবাকিবি বজাৰ যথেষ্টখিনি বেতগাজ কিবাকিবি কিনিলোঁ আৰু কিনি পিনে বজাৰখন অলপ ঘূৰি আছোঁ। বহুত গৰম আজি, বিহু বতৰ, বজাৰত ভিৰো আছে আজি অলপমান। যথেষ্ট গৰম লাগিছে আজি বিহু বতৰ, বজাৰখনৰ যথেষ্টখিনি ভিৰ। মই বজাৰখন দেখাইছোঁ দেই অলপ। নানা ধৰণৰ চব্জি আৰু ইমান দাম পৰিছে বজাৰৰ বস্তু। বিহু বুলি এটা সুবিধা লৈছে, বহুত দাম। এডাল বেতগাজৰ 3ডালৰ মুঠিত 80 টকা, লাও 70 টকা 80 টকা। প্ৰতিটো বস্তুৱেই দাম, মানে কম বস্তু বুলি একোৱেই নাই। এটা জাউবিলাক কিমান? এই দীঘলটো হা কম নকৰে নেকি? নোৱাৰে। অঁ, স্পেচিয়েলকৈ বন্ধাৰ কাৰণে 50 টকা। চাইছে বজাৰ কিমান ভিৰ। অহা কাইলৈ গৰু বিহু। ঝাৰু এটা লৈ ল'লোঁ, বাঁহ ঝাৰু। আৰু গৰমত নোৱাৰিছোঁ আৰু। এতিয়া মোৰ বজাৰ সমাপ্ত হৈছে এতিয়া।